আজি ইনকিউবেটাৰ এটা পুৰা ৰেডি কৰি ল'লোঁ। এইটো থাৰ্মোকলৰ নিজে ঘৰতে বনাইছোঁ। আৰু এতিয়া মই যোনটো ইয়াৰ টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এইটো ইউজ কৰিছোঁ। এইটো চাব পাৰে MSC কোম্পানী। এইটো জাষ্ট মই ইয়াৰ টেম্পাৰেচাৰটো চেক কৰি চাইছোঁ হাইগ্ৰমিটাৰৰ লগত। ইয়াৰ টেম্পাৰেচাৰ দেখাইছে বৰ্তমান 25.8 আৰু হাইগ্ৰমিটাৰত দেখাইছে 25.3। এটাৰ মাজত অলপ ডিফাৰেঞ্চ দেখাইছে টেম্পাৰেচাৰটো। এইটো বহুতো মেচিনত যেনে কণী দিয়াৰ পিছত কেতিয়াবা বহুত কণী নষ্ট হয়, বেয়া হোৱাৰ কাৰণ মেইন বস্তুটো হৈ গ'ল এইটো টেম্পাৰেচাৰটো হাইগ্ৰমিটাৰৰ লগত এইটো টেম্পাৰেচাৰ কণ্ট্ৰলাৰ যোনটো আছে ইয়াৰ লগত মেচিং নোহোৱাৰ কাৰণে, কিন্তু ইয়াৰ তাপমাত্ৰাৰ মাজত ডিফাৰেঞ্চ হোৱাৰ কাৰণে বহুতো কণী বেয়া হৈ যায়। আমি সেই বস্তুটো ইমান মন নকৰোঁ। আৰু মই প্ৰথমবাৰ বনাইছোঁ, ইয়াৰ ইউটিউবৰ পৰাই চাই বনাইছোঁ। সেইটো কাৰণে মই এবাৰ চেক কৰি চালোঁ। এতিয়া একুৰেট কোনটোৱে দেখাইছে এতিয়া ধৰিব পৰা নাই, কাৰণ এইবিলাক ইলেক্ট্ৰনিক বস্তু হয়। যেনেকৈ এইটো ইলেক্ট্ৰনিক বস্তু যিকোনো সময়ত ভুল দেখাবও পাৰে বা হাইগ্ৰমিটাৰো ভুল দেখাব পাৰে। আৰু বহুতো হাইগ্ৰমিটাৰো বহুত বেলেগ বেলেগ ধৰণৰ টেম্পাৰেচাৰ দেখায়। ইয়াৰ একুৰেচিতে কি হয় এইটোৰ কাৰণে অলপ প্ৰব্লেম হৈ গৈছে। আৰু মই চেম এই কোম্পানীৰে দুটা টেম্পাৰেচাৰ কণ্ট্ৰলাৰ আনিছিলোঁ। এইটো এটা আৰু এটা আছে, সেইটোকো মই জাষ্ট একেলগে টেম্পাৰেচাৰটো চেক কৰিবলৈ লগাই দিছিলোঁ। এইটো হৈ গ'ল এইটো। ইয়াত দেখাইছে 25.7। এইটো চাব পাৰে চেম ব্ৰাণ্ডৰে আৰু এহঁতৰ চেঞ্চাৰকেইডাল একেলগে ওচৰতে ৰাখিছোঁ। এইটো হাইগ্ৰমিটাৰটো 25.2 দেখাইছে আৰু এইটোৱে দেখাইছে 25.7। এই টেম্পাৰেচাৰ কণ্ট্ৰলাৰটোৱে দেখাইছে 25.8। এইবিলাক কাৰণতে মানে একুৰেচি ছেম নোহোৱাৰ কাৰণে বেছিভাগ কণী বেয়া হয়, পোৱালি নোলায়। একুৰেট যোনটো তাপমাত্ৰা পাব লাগে সেইটো এটা ডাঙৰ প্ৰব্লেম। ইয়াৰ কাৰণে সঠিক তাপমাত্ৰা জোখাৰ ব্যৱস্থা কৰিব লাগে। আৰু এইবিলাকত কেলিব্ৰেশ্যন কৰিব পাৰি বুলি কয়, কিন্তু এইটোত মই কেইবাবাৰো চেষ্টা কৰিছোঁ, কেলিব্ৰেশ্যন কৰিব পৰা নাই। চাওঁ কি হয়। ভাবিছোঁ এনেকৈ এবাৰ এইটোত এবাৰ কেলিব্ৰেশ্যন কৰা নাই, এইটোত এবাৰ চেষ্টা কৰি চাম। যদি হয় হ'ব, নহ'লে এনেকৈ কণী বহাই চাম কি হয় ৰিজাল্টটো। এইটো এটা প্ৰব্লেম হয়, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। কোনোবাই যদি ঘৰতে এনেকুৱা মেচিন বনাম বুলি ভাবিছে তেতিয়াহ'লে এই প্ৰব্লেমবোৰ অলপ চাই ল'ব, কেনেকৈ মানে যোনটো পাৰফেক্ট যোনটো টেম্পাৰেচাৰ উলিয়াব পাৰি সেই বিষয়ে। এতিয়া মই ভাবিছোঁ এবাৰ ট্ৰাই কৰি চাম আৰু ইয়াৰ ভিতৰত যোনটোৱে বেছি নিয়েৰেষ্ট দেখায়, যদি কেলিব্ৰেশ্যন কৰিব পাৰোঁ ইয়াৰ লগত ইয়াক, তেতিয়াহ'লে কেলিব্ৰেশ্যন কৰি পিনে বহাই দিম। যদি নোৱাৰোঁ এনেকৈ বহাই দিম। আৰু এতিয়া পাৰফেক্ট টেম্পাৰেচাৰৰ কাৰণে মই এতিয়া যোনটো জ্বৰ জোখা থাৰ্মোমিটাৰ থাকে সেইটো আনি পিনে এবাৰ কৰি চাব লাগিব। সেইবোৰ কৰিবলৈ অলপ সময় লাগিব, সেইটো মই পিছত কেতিয়াবা যদি কৰোঁ তাৰ আপডেট এটা দিম। এইটোৱে আছিল আজিৰ ভিডিঅ'টো।